নমস্কাৰ, মই আইমণিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে। বৰ্তমান মোৰো ভালেই। আজি মই বনাব লৈছোঁ ছাগলী মাংস। মাংসখিনি মই ভালদৰে ধুই ইয়াত এটা ডাঙৰ সাইজৰ পিঁয়াজ কাটি দিছোঁ, অলপমান মিঠাতেল দিছোঁ, হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, গৰম মছলা, মিট মছলা আৰু অকণমান কাশ্মীৰী ৰেড চিলি দি এইখিনি ভালদৰে সানি লৈছোঁ। লগত অকণমান দৈও দি লৈছোঁ, তেতিয়া খাবলৈ বেছি ভাল লাগে। আৰু এতিয়া এইখিনি মই আধা ঘণ্টামানৰ কাৰণে ঢাকি ৰাখিলোঁ। আৰু আনফালে মই পিঁয়াজ অলপ কাটি ল'লোঁ, আদা নহৰু পেষ্টো কৰি ল'লোঁ। আৰু এতিয়া কেৰাহী এখনত তেল গৰম কৰি ইয়াতে তেজপাত, লং, ইলাচি, ডালচেনি দি দিছোঁ। আৰু ইয়াতে এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। বহুত দিন এনেদৰে লং ভিডিঅ' দিয়া নাই, সেইবাবে আজি ভাবিলোঁ ৰেচিপি ভিডিঅ' এটাকে দিওঁ। শ্বৰ্টছবিলাক দি থাকোঁ বাৰু। আৰু ইয়াত আদা নহৰুখিনি দি দিলোঁ, বিলাহী দুটাও কাটি দি দিছোঁ। বিলাহীখিনি ভালকৈ গলিবৰ বাবে এতিয়া মই অলপ সময়ৰ বাবে ঢাকি দিওঁ। আৰু এয়া মোৰ বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এইখিনি ভজা হৈ গ'ল পিঁয়াজখিনিও। আৰু এতিয়া ইয়াতে মই আগত মছলা সানি ৰখা মাংসখিনি দি দিছোঁ। ভালদৰে এইখিনি লৰাই ভাজি লৈছোঁ। মাংসৰ পৰা ওলোৱা পানীখিনি শুকোৱালৈকে ভাজিম। আৰু ইয়াত জোখমতে মই নিমখ দি দিছোঁ। বাকী মছলা যিহেতু মই আগতে দি থৈছোঁ, আৰু এতিয়া ইয়াত বিশেষ মছলা নিদিওঁ একো। আৰু এতিয়া ইয়াতে মই এটা ডাঙৰ সাইজৰ আলু কাটি দি দিছোঁ। এইখিনি এতিয়া আকৌ অলপ সময়ৰ বাবে ভাজোঁ, ঢাকি ৰাখোঁ। আপোনালোকে যদি মোৰ আজি এই ৰেচিপি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। মাংসখিনি মোৰ ভজা হৈ গৈছে, অলপ প্ৰায় 50% মান হৈ গৈছে। আৰু এতিয়া এই মাংসখিনি মই কুকাৰ এটাতে ভৰাই দিছোঁ। আৰু মাংস ভজা কেৰাহীখনতে পানী অলপ গৰম কৰি ইয়াত দি দিছোঁ। পানীটো আন্দাজমতে দিলেই হ'ল। আৰু এতিয়া 5টামান চিটি অহালৈকে এইখিনি মই গেছৰ ওপৰতে ৰাখি থওঁ। মোৰ এইখিনি হৈ গৈছে। চাওকচোন বাৰু, ইমান ধুনীয়া কালাৰ আহিছে। কিন্তু মোৰ ভিডিঅ' কোৱালিটিটো ইমান ভাল নহয়, সেইবাবে ভালকৈ ধৰিব পৰা নাই চাগে। এয়া আমাৰ আজি আহাৰ সাঁজ ৰেডি হৈ গ'ল। আৰু লগত কি কি আছিলে চাওকচোন বাৰু আজি আমাৰ আহাৰ সাঁজৰ লগত। এইপিনে অলপ মিক্স চব্জি বনাইছিলোঁ, পাপৰ, তিয়ঁহ কাটি লৈছোঁ, আৰু মচুৰ দালি বনাইছিলোঁ। আন এটা ভিডিঅ'ত আকৌ লগ পাম।